গুড মৰ্ণিং গাইজ, কি খবৰ? মোৰ ভালেই বৰ্তমান। আৰু আজি হৈছে দেওবাৰ, সেইকাৰণে অকণমান মই দেৰিলৈকে শুলোঁ আৰু উঠি পিনে মুখ চুখ ধোৱা নাই, দেখিছেনে? চুলি তুলি মেলি যাবলি হৈ আছোঁ। আৰু মই ব্ৰাছ চাছ কৰি লওঁ, এইফালে ব্ৰাছ চাছ কৰি আজৰি হ'লোঁ। তো মোৰ লগৰ এজনীয়ে এইফালে ব্ৰাছ কৰি আছে আৰু আমাৰ বাথৰুমটো অকণমান আপোনালোকক দেখাই দিওঁ। চবৰ ৰুমতে দুটা বাথৰুমেই আছে আৰু আমাৰ ইয়াতো দুটা বাথৰুম আছে। এইফালে দুটা টয়লেট আছে আৰু এইফালে এইটোত ওলাই গৰম পানী আৰু এইটোত ওলাই নৰ্মেল পানী গা ধোৱা। আৰু মই শুই উঠি বিচনাখন পৰা নাছিলোঁ, সেইকাৰণে মুখ চুখ ধুই আহি বিচনাখন পাৰি ল'লোঁ। মানে এইখন বিচনাত মই শুৱাই নাছিলোঁ, ওপৰৰ বিচনাখনতে শুইছিলোঁ। লগৰজনী নাছিল, ঘৰত গৈছিল কাৰণে, সেইকাৰণে এইখনো অলপ পাৰি ল'লোঁ আৰু বিচনাখন। আমাৰ ৰুমটো আপোনালোকক অকণমান দেখাই দিছোঁ। বিচনাবিলাক পৰা নাই, লগৰবিলাক শুই আছে কাৰণে। মোৰ বিচনাখন পাৰিলোঁ আৰু মোৰ ৰুমৰ কাষতে এখন খিৰিকী আছে। এইফালে পিছফালে চাব পাৰে আপোনালোকে, ধুনীয়া ভিউ, পূৰা ৰ'দ দি আছে। আৰু এইখন কিবা জালনা এখন আছে, মানে নামটো কি নাজানো, জালনা বুলি কৈছোঁ আৰু আপোনালোকক দেখাই দিছোঁ অকণমান। আৰু মই মুখখন ধুইছিলোঁ, একো খোৱা নাছিলোঁ কাৰণে পানী ল'ব আহিলোঁ। তো খালী পেটত পানী খোৱাটো ভাল ন। এইফালে আমাৰ এইফালে ঠাণ্ডা পানী, মানে নৰ্মেল পানী ওলায় আৰু এইফালে কৰি দিলে এইফালে হট পানী ওলায়। আৰু মই এতিয়া গা পা ধুই আজৰি হৈ ল'লোঁ দিনটোৰ কাৰণে। আৰু এইফালে মই কাপোৰ বাহিৰত মেলোঁগৈ। খানা খালি দেখিছেনে আমাৰ হোষ্টেলখন কিমান চাফা আৰু ধুনীয়া। এইখন গেট পানচিঙৰ বাহিৰত ল'ব লাগিব। চৰি, ভাবৰে ৰ'দটো ইমান ডাঙৰকৈ দি আছে। এতিয়া মানে 11টা বাজিছে আৰু 11টা বজাত আমাৰ চাহ দিয়ে। এইফালে ছোৱালীবিলাকে চাহ খাই এইফালেও বহি আছে আৰু এইটো চাইডেও বহি আছে, দেখাইছিলোঁ আপোনালোকক। আৰু কাপোৰকেইটা মেলি লওঁ মই। তাতে এইফালে চাহ দি আছে আৰু মই যাওঁ কেণ্টিন কিবা কিবি খোৱা বস্তু আনিবলৈ। একো নাই, মানে ৰাতিপুৱা ভাতো নাখাওঁ ন, সেইটো কাৰণে কিবা কিবি খোৱা বস্তু নাই, সেইটো কাৰণে কি পাওঁ যাওঁ ল'বলৈ। এইফালে এটা নতুন বিল্ডিং বনাই আছে, মানে কোম্পানী হয়নে হোষ্টেলে হয়নে নাজানো। ইমান ৰ'দত কেনেকৈ যে কাম কৰি আছে। আমিতো কোম্পানীৰ ভিতৰত মানে কাম কৰি থাকিলে ইমান মানে গৰম লাগি থাকে, আৰু ইয়াত বাহিৰতো ইমান ৰ'দ দি আছে। কেনেকৈ কাম কৰি আছে সিহঁতে জানে। আৰু ইয়াতে বস্তু লৈ লওঁ, কিবা কিবি খোৱা বস্তুবিলাক তাত পোৱা যায়। কিবা কিবি চাবোন চাৰ্ফ পোৱা যায়। আৰু এইফালে আছে খোৱা বস্তু কিবা কিবি, ফ্ৰিজত কিবা কিবি মাজা চাজা ৰখা হৈছে। আৰু ইয়াতে আইচক্ৰীম, এতিয়া আঙুৰ ভৰাই আছে, মই লৈ লওঁ কিবা কিবি অলপ। আৰু এইফালে মই মিঠাই চিঠাই আনি ল'লোঁ, খাই কৰি লওঁ। অলপ পাছত আকৌ আপোনালোকক লগ পাই আছোঁ। এতিয়া বাজিছে 2টা। মই ৰাতিপুৱা ভাত খোৱা নাছিলোঁ যে, সেইটো কাৰণে দুপৰীয়া ভাতটো খাই ল'ব আহিলোঁ। আৰু এইফালে লগৰবিলাকে খাই আছে আমাৰ। আৰু এতিয়া বাজিছে 5টা। মই দুপৰীয়া ভাত চাত খাই কৰি আজৰি হৈ মেলি অলপ শুলোঁ, মোবাইল চালোঁ। আৰু এইফালে মানে এতিয়া অলপ ছেকেণ্ড হোষ্টেলৰ ফালে ওলাই আহিছোঁ। আৰু এইফালে এটা বস্তু ৰাখিছোঁ চব। এইফালে পানী, আমাৰ গা ধোৱা পানী ইয়াতে জমা কৰি ৰাখিছে। বতৰটো ভাল, মানে ডাৱৰবিলাক দিছে, ক'লা ক'লা কৰিছে, মানে বৰষুণে আহিব চাগে সেনেকুৱা লাগিছে। এইবিলাক দেখিছেনে? এইটো হৈছে আমাৰ কোম্পানী। আগতে মই শ্বৰ্ট ভিডিঅ'ত এটা দিছিলোঁ ভিডিঅ', আৰু মানে আজি লং ভিডিঅ' বনাইছোঁ, সেইকাৰণে আকৌ এবাৰ দেখাই দিছোঁ। এইফালে ছেকেণ্ড হোষ্টেলত মোৰ লগৰজনী আছে, এটা বস্তু আনি থৈছে, তাই সেইটোকে নিবলৈ আহিছোঁ। আপোনালোককো বোলো অকণমান দেখাই দিওঁ। আৰু আহি মই ইয়াতে বহিলোঁ। এইফালে মোৰ লগৰজনী বহুত বৰষুণ দিব, বতাহ দি আছে। উৰি যাম, আমাৰ কেনেকৈ লাগিছে। মানে মোৰ লগৰজনী ওলাই অহাই নাই, সেইকাৰণে ইয়াতে মই বহি আছোঁ। আৰু বৰষুণ দিছে, বৰষুণটো তিতিলৈ পাতিয়া নাই না ভিজি যাম, বেমাৰ হ'ব আমাক। নতুন বৰষুণ দি আছে তামিলনাডু, নতুন বৰষুণ বোলে তামিলনাডুত দি আছে। মোৰ লগৰজনী ওচৰলৈকে আহিছিলোঁ, দৰকাৰটো শুনে। এতিয়া চাহ খাম দুইজনীয়ে। কাজল খাই গ'লোঁ। এইফালে ছোৱালীবিলাক দেখিছেনে? চাহ লৈ লয়, মানে য'ত ত'ত বহি খাব। এইফালে জেগা আছে, ঠাই আছে ধুনীয়া ধুনীয়া। এইফালে কেণ্টিন, এইটো চাহ লৈ আছে চবেই। দেখিছে কিমান ভিৰ চাহ লোৱা জেগাডোখৰত, মানে এইফালে চাহ লৈ আছে, ইমান ছোৱালীবিলাক ভিৰ।
এইফালে পানী পুৰি আৰু চাট বেছি আছিলে, আমি নাখালোঁ। তো এইফালে মানে চাহৰ লগত কিবা এটা খাওঁ বুলি চালোঁ, চিঙৰা আৰু আলু চব কিবা কিবি বেছি আছিলে, একোৱে নাপালোঁ, চব শেষেই হৈ গ'ল বোলে। তেনে তুমি মোৰ লগৰজনীয়ে চাহটো আনিলেগৈ দেই, ইমান ভিৰৰ মাজত। বহুত কষ্টত আনিছে দেই, বহুত কষ্টত আনিছে বোলে। আৰু এইফালে কোম্পানীটো আগফালৰ ভিউ দেখক, বাদল বৰষুণ মানে দিয়া নাই, ডাৱৰ এইবিলাক দিছিলে ক'লা ক'লা কৰি আছে। এইফালে ফুলবিলাক ধুনীয়া লাগিছে, য'তে ত'তে এইবিলাক চাহ খাই বহি আছে আৰু মানে থকা জেগা ধেৰ আছে ন। এইফালে ফটো মৰাত ব্যস্ত, ধুনীয়া ধুনীয়া ছোৱালীবিলাক। অঁ কমেণ্ট মাৰি দিব আমাৰ ধুনীয়া ধুনীয়া ছোৱালীবিলাকক দেই। এইফালে ৰিলচ বনোৱাত ব্যস্ত, পুৰা নাচি। ক'ত চাহ খাবি ন? এইটো আমাৰ পুখুৰী, পুখুৰী কোম্পানীৰ পুখুৰী। ইয়াতে মাছ নাইচোন, ইয়াত মাছ ইমান আছিলে, কি হ'ল? মাছ থকা হ'লে দেখাই দিলোঁ হয়, আছিলে মানে ধেৰ আছিলে, এতিয়া নাই দেই মাছ। কাহা বহিব? এইফালে পিছফালে যাম ন, ফিল্ডলৈ যাবিনে ইয়াতে বহিবি? এইফালে আমাৰ ফিল্ডখন আছে, তাতো ছোৱালী ধেৰ চাহ বহি আছেগৈ তাত গৈ পিনে। মানে আজি বতৰটো ভাল কৰিছে, মজা লাগিছে, ৰ'দ চ'দ নাই। গাইজ ক'ত বহিবি? গছজোপা ইমান ধুনীয়া লাগিছে, চাওকচোন এইজোপা ধুনীয়া লাগিছে। এইফালে ৰিলচ বনোৱাত ব্যস্ত এইবিলাক। এইফালে আমাৰ গেট, এইফালে যাম আৰু ক'ত বহে জানো, এইকেইজনী নি আছে। চাহ খাব আহিলোঁ আজি সিহঁতৰ কেণ্টিনত। এইবিলাক ফুলবিলাক দেখিছে নাই, কিমান ধুনীয়া লাগিছে। চবফালে ফুলে ফুল, ইয়াত চবফালে মানে চাবলৈ গ'লে ধুনীয়াই জেগা আছে, বেয়া জেগা নায়েই। চবতে মানে ৰিলচ বনোৱা, ফটো মাৰা ঠাই ন ইয়াত। নাই বাপেকে এইটোকে খা। কি বিস্কুট? অঁ কি নামটো নেদেখিলে ভালকে। মিল্কা। অঁ আচ্ছা, চাহ খাব বোলে ইয়াত, চাহ আছে, বিস্কুট একো নাই, খালি দিবি। আমাৰ এইফালে লগৰজনী বিস্কুট খাবলৈ, তাইকো দি দিবি বিস্কুট। মই আহিলেই আহে ন, নহ'লে এনেই নাহে ন। মই আহিলেই আহে, মানে প্ৰায় ইয়ালৈ আহিলে মই এইবিলাক পাওঁৱেই, বিস্কুট দিওঁ ন খাবলৈ, সেইটো কাৰণে আহি থাকে। কিনো বিস্কুট আনিলে এজনীয়ে খুলিব কৰিব পৰা নাই, এইও খুলিলে নোৱাৰিলে, ময়ো নোৱাৰিলোঁ। লাষ্টত এই ভাগত পৰিছে, পায়নে নোৱাৰে খুলি আছে। চুৰি তুলি মেলি বহুত জনী নিচিনা হৈ আছে। এতিয়া গা ধুইছিলে নেকি? এইফালে গোলাপী শাৰী পিন্ধি একদম পাৰিলে পাই। বৰষুণ আহিলে চাহ খাই থকা টাইমত এইবিলাক পলাইছে, দেখক পূৰা পলাইছে এইবিলাক লগৰবিলাক। ময়ো পলাওঁ। এইটো হোষ্টেলত চাহ খাবলৈ আহি আজি মোৰ কপালে বেয়া, একদম বৰষুণ দি দিলে। চাহটো বাৰু ভালকৈ খাবলৈ শান্তিকৈ নাপালোঁ। ইফালে য'তে ত'তে গোটেই ছোৱালীবোৰ সোমাই আছে, বৰষুণ দি আছে যে। চুইমিং পুল এইটো। এইফালে ছাতি তাতি উৰাই নিছে বতাহে, একদম বতাহে মানে ছাতি কামেই নাই ন লৈও, যিয়ে বতাহ দি আছে। আনকালে 7টা বাজিলে আন্ধাৰ হয়, আৰু আজি কেইটা বাজিলে এতিয়া? 5:30 হৈছে। 5:30 পূৰা আন্ধাৰ। গোটেই ছোৱালীবিলাক ইয়াতে বহি আছে, বাপৰে চব ছোৱালীখিনি ইয়াতে বহি আছে। এই আমাৰ কোম্পানীৰ ভিতৰত এইফালে কাম চলি আছে, আজি ছানডে দিনতো কাম হৈ আছে। এইফালে এখন মানে ট্ৰেইন লাইন লাগি আছে, একদম সৰুৰ পৰা একদম সেইয়ালৈকে পুৰা লং চব বহি আছে। গছ কেইজোপা কিমান ধুনীয়া লাগিছে বোলে। ধুনীয়াইতো আছে ন, কিনো বেয়া, ধুনীয়াই লাগে। ফুল ফুলিলে আৰু ধুনীয়া লাগে ইয়াত, এইবিলাকত ফুল ফুলি থাকে। এইফালে আমাৰ কোম্পানীৰ ভিতৰত সোমাই যোৱা গেট, এইবিলাক গেট মানে গেট নহয় আৰু দৰ্জা হয় দেই। হাঁহি লাগিছে, গেট বুলি কৈছে। এইবিলাক পাঞ্চিং, ইয়াতে পাঞ্চিং দি আৰু এইফালে ভিতৰত আমাৰ কাম হয়। এইফালে ভিতৰলৈ নাযাওঁ এতিয়া, ইয়াতে CC কেমেৰা আছে ন, ভয় লাগে। বৰষুণ আহিছে দেই, এতিয়া মই ৰুমলৈ যাওঁ। আৰু তহঁতি যা দেই, বাই বাই। সিহঁতক এৰিলোঁ আৰু এতিয়া, ৰুমত যা তহঁতি। মোক আগবঢ়াব নাযাওঁ, যা যা।
তহঁতক আকৌ মই আকৌ তহঁতক থ'ব আহিম, তহঁতি আকৌ মোক যাবি থ'বলৈ, এনেকুৱা কৰি থাকিম আজি ৰাতিটো। যা দে, বাই বাই। সিহঁতক এৰিলোঁ আৰু মই যাওঁ মোৰ ৰুমলৈ। বৰষুণ অলপ অলপ দি আছে, জল্দি জল্দি যাওঁ। আজিৰ দিনটো মানে এইবিলাকে আমাৰ ছানডে দিনটোত কাম বন নাই, এনেকুৱাই কৰি থাকোঁ আৰু। আনকালে ৰ'দ দি থাকে ভাল লাগে, আজি বৰষুণ দি দিলে যে। তো মই আহি পাই গ'লোহি আমাৰ হোষ্টেল। আৰু এইফালে দেখিছেনে বৰষুণ দি আছে, তথাপিও ফটো মাৰিবলৈ মানে এৰা নাই ছোৱালীবিলাক। আজিলৈ ইমানেই আছিল, আশা কৰোঁ আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দি আছে। তো আজিৰ দিনটোত মানে কি কৰিলোঁ ছানডে দিনত, তাকে অলপ আপোনালোকক দেখালোঁ। কেনেকুৱা বোলে চাই জনাবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ, বাই বাই।